মানুহৰ মনৰ বিচিত্ৰতাৰ উমান পোৱাটো ইমান সহজ কথা নহয়। জীৱনৰ যি নান্দনিক যাত্ৰা, সেই যাত্ৰাৰ সহযাত্ৰী হ'বলৈ পাই ময়ো ধন্য হ'ব লাগিছিল। কিন্তু জীৱন জোখা তৰ্জুখনৰ অতপালিত হৃদয়খনৰ দেখোন একো মূল্যই নাই অ'। যিমানেই নামী দামী ৰেষ্টুৰেণ্টত খাদ্য খাই জীৱনৰ বিলাসোৎসৱ পালন নকৰোঁ কিয়, মোৰ সন্মুখত যেন বিশাল শূন্যৰ সমাৱেশ। জীৱন নামৰ শব্দৰ আঁৰত লুকাই থকা ৰঙীন পৃথিৱীখন যেন এখন সোৱাদবিহীন তৰকাৰীহে। মোৰ বিয়াৰ দিনা গুণাৰ বন কৰা পাট মুগাৰ কাপোৰ, হাতৰ কাণৰ মহঙা মহঙা গহনাই বাৰু মোক কিমান ধুনীয়া দেখিছিল। উৰণিৰ তলত জোনে হাঁহিছিল নে? বুকুৰ ভিতৰত এজুলুকা উৰুলি ৰভা ভৰ্তি অতিথিৰ শুভ কামনাৰে দিব পাৰিছিল নে মোক হেঁপাহৰ গুণা কৰা দিনৰ উপহাৰ? ফুলশয্যাৰ নিশা মোৰ যৌৱনে বাৰু বিজয় ঘোষণা কৰিছিল নে? ক'তা? এইবোৰ প্ৰশ্নৰ উত্তৰ দেখোন মোৰ হাতত নাই। তেতিয়াহ'লে উত্তৰে বা ক'ত? বুকুৰ ভিতৰত দেখোন বেদনা, যি বেদনাই মোক সানিছে খুচিছে। পুহমহীয়া জাৰতো মই ঘামি থাকোঁ, আহাৰ শাওনৰ প্ৰচণ্ড গৰমতো মই চেঁচা হৈ পৰোঁ। তেনেহ'লে মোৰ জীৱনটো অৰ্থপূৰ্ণ নে নিৰৰ্থক? বুকুৰ ভিতৰখন কিমান গভীৰলৈ শূন্য। আহত ভৰি দুখন লৈ কলৈ গৈ আছো? যেন এক ৰঙীন মায়া মৃগ পিছত দুৰন্ত গতিবেগ। দুচকুৰ আগত তুলি থকা সপোনবোৰ মোৰ নহয়। অৱশ্যে কপালৰ ঘাম মাটিত পেলোৱা, ৰ'দে পুৰা ছালৰ দৰে মোৰ জীৱন সংগ্ৰাম নহয়। কিন্তু মন ভৰিলে মাটিৰ চৌকাৰ ৰঙা আঙাঠাটো বিচাৰি পোৱা যায় অ' সুখ। মই যৌৱনক আগত ৰাখি যি মৰম ভাল পোৱা বিচাৰিছিলোঁ, সেই মৰমক তুচ্ছ তাচ্ছিল্য আৰু উপলুঙা কৰা হৈছিল। সেয়ে বাস্তৱক যৌৱনৰ আগত উপস্থাপন নকৰাকৈ নিজক লুকুৱাই আঁকোৱালি লৈছিলোঁ অভিনয় জীৱন। আধুনিকতাই গা কৰি উঠা সমাজখনত ময়ো বিলাসিতা প্ৰৱণমুখী হৈ জীৱনৰ এখন বিলাসিতাৰ স্পষ্ট ছবি দেখুৱাই আছিলোঁ। সুখৰ নেপথ্যত দুখবোৰ কৌশলেৰে ঢকা কিমান কষ্টকৰ এই জীৱনৰ ভাও। সেয়ে মুখাকে আচল মুখ কৰি মিছা কথাৰ দৌল সাজি পৃথিৱীৰ মানুহক অন্ধৰ দৰে হহুৱা মুখাধাৰী জীৱনৰ যৱনিকা পেলাই সূৰ্যমুখী সপোনৰ ঠিকনা হেৰুৱাই নেদেখা ঠাইলৈ গুচি আহিলোঁ। মই জানো মই ক্ষমাৰ যোগ্যও নহয় শোকৰ যোগ্যও, যিহেতু এই যে মই মৃতদেহ হোৱা আগলৈকে তৰা এটাৰ দৰে জিলিকি আছিলোঁ। কিন্তু মোৰ অন্তৰ্দ্বন্দ্ব আৰু মানসিক জগতখনৰ মই পৰাজিত সৈনিক। সেয়ে জখমী বাঘিনীৰ দৰে নিজক শেষ কৰি পেলালোঁ। ক্ষমা কৰিবা পৃথিৱী, ক্ষমা কৰিবা। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি কথা কবিতাৰ সৈতে মই বুলমণি বড়িয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।